वेलकम बैक टू माय यूट्यूब चैनल। आपलोके जाने दशमी आज माने लास्ट दशमी और आपलोके जाने दशमी दिना कि है दशमी दिना माने मूर्ति भाषाय बहुते जाने बहुते नाजाने। तो आम इतना गई आसो मूर्ति भाषा जगत। तो बोलक इतना आम मूर्ति भाषा जगत एकेबारे लग पाम और आज लास्ट दुर्गा माक सेवा এটা কৰি লো और बोलक 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 आम जाओ इतना दुर्गा मार ऊर और दुर्गा मार मूर्ति भाषा चाब। तो फाइनली फ्रेंड्स आम गई आसो लास्ट दिना पूरा घूरी लम और आज घूरिम और बोलक। तो फ्रेंड फाइनली आम गई आसो धुनियाके। तो फाइनली फ्रेंड्स आम गई आसो पामे और बोलक 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 आम जाम मूर्ति भाषा। तो फ्रेंड्स आज जीतु दशमी तो आम दशमी जोৱাৰ আগতে মানে আমি ওচৰতে মানে বুদ্ধ মন্দিৰ আছে। তো বলক আমি বুদ্ধ মন্দিৰত এপাক সোমাই আৰু চাই আহোঁ বুদ্ধ মন্দিৰটো। বলক বলক এতিয়া আমি বুদ্ধ মন্দিৰটো চাবলৈ যাওঁ। কি ধুনীয়া বেছি দূৰ নাই আৰু ওচৰতে আছে বুদ্ধ মন্দিৰটো। বলক 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 এইটো এটা এইটো মানে বৰগাঁও গাঁৱৰ ভিতৰতে আছে বুদ্ধ মন্দিৰটো। বলক এতিয়া আমি যাওঁ যিহেতু আজি দশমী। फाइनली फ्रेंड्स आम पाहि पाई गलो बुद्ध मंदिर कि धुनियाके सजाइसे आपनालोকক देखाब यत्न करिम। बोलक এইবিলাক এইপানে আছে कि धुनियाके सजाइसे माने एया এতিয়া মই এইপানে আছোঁ সোমাই গৈ আছোঁ। বলক আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ সজাইছে। এতিয়া আপোনালোকক মই দেখাম। এতিয়া বলক এইবিলাক দেখিছে আপোনালোকে কি ধুনীয়াকৈ এইবিলাক মানে পাৰ্কৰ দৰে সজাইছে ইয়াত। বলক আপোনালোকক মই এতিয়া দেখাম বেক কেমেৰা। এয়া কি ধুনীয়াকৈ তেওঁলোকে সজাইছে। ইয়াত বুদ্ধ আছে বুদ্ধদেৱ আছে আৰু এইপানে আপোনালোকে দেখিব পাইছে কি ধুনীয়াকৈ এইপানে সজাইছে। এয়া বয়া বুদ্ধদেৱ তাতে আছে এই বুদ্ধদেৱ আৰু এইবিলাক গছবিলাক নাম নাজানে এইবিলাকৰ আপোনালোকে যদি যায় কমেণ্টত জনাব। এয়া খুব ধুনীয়াকৈ সজাইছে তেওঁলোকে। আজি সোমাব নিদিয়ে মানে এয়া চক কি ধুনীয়াকৈ সজাইছে। মানে পূজা কৰে চাগে। আজি মই প্ৰথমবাৰ আহি পেলাই আহিছোঁ মানে। তো ভাবিলোঁ আপোনালোকক অলপ দেখাই দিম। বলক এইপিনে আপোনালোকে দেখিছে কি ধুনীয়াকৈ সজাইছে। প্ৰথমবাৰ আজি মোৰ ইয়াত এইপিনে ৰুম চাগে পূজাৰীবিলাকৰ। এতিয়া খুব ধুনীয়াকৈ সজাইছে তেওঁলোকে। আমি মানে মূৰ্তি ভাষা জেগাত গৈ আছিলোঁ। চ' এতিয়া ইয়াত এইবিলাক দেখিলোঁ চব কি ধুনীয়াকৈ এইবিলাক গছবিলাক আছে মানে পূজা কৰে। ধুনীয়া দিছে আৰু সেই মানে সেই গছটোত মানে আপুনি জুম কৰি দেখাইছোঁ মই সেই গছটোত চৰাই আছে আৰু এয়া কি ধুনীয়াকৈ তেওঁলোকে এইবিলাক চক ইয়াত মই প্ৰথমবাৰ আহিছোঁ মানে। তো চ' চাই যাম আৰু আপোনালোককো দেখাব চেষ্টা কৰিলোঁ। এয়া কি ধুনীয়াকৈ সোমাব নিদিয়ে ইয়াত সোমাব দিয়ে মানে পূজা চিঠি হ'লে। তো বলক এতিয়া আমি চিধা যাওঁ আৰু দেৱী ভচোৱা জগাত। বলক বলক এতিয়া যাওঁ আৰু আমি ইয়াত ধুনীয়াকৈ সজাইছে এয়া চক। মানে এই মন্দিৰটো যি মন্দিৰ আছে
সেইটো মানে ঘৰ আছে, ঘৰৰ মানে ঘৰ আৰু মন্দিৰ মানে ঘৰ কোনটো মন্দিৰ কোনটো ধৰিবই নোৱাৰে। এইবিলাক চাওক আপোনালোকে কি ধুনীয়াকৈ ঘৰ আৰু মন্দিৰ কি ধুনীয়াকৈ মানে পাৰ্ক নিচিনা সজাই দিছে। এইবিলাক চাওক কি ধুনীয়াকৈ সজাই দিছে। এইবিলাক এই গছটোৰ কি গছ মই নাজানো। এয়া চাওক কি ধুনীয়াকৈ সজাই দিছে। এয়া বুদ্ধদেৱ আছে, ধুনীয়াকৈ সজাই দিছে আৰু এইপানে আছে। আৰু এয়া অশোক স্তম্ভ ওচৰলৈ যাব বলক। অশোক স্তম্ভৰ আৰু এইবিলাক চাওক কি ধুনীয়াকৈ এইবিলাক। আৰু ফ্ৰেণ্ডছ এয়া চাওক কি ধুনীয়াকৈ এয়া মানে ময়ো নাজানো কি হয়। এয়া চাওক কি ধুনীয়াকৈ সজাই চাওক কি ধুনীয়াকৈ তেওঁলোকে ইয়াত সজাই থৈছে। ইয়াতে মমবাতি চমবাতি জ্বলাই মাজতে বুদ্ধদেৱ আছে আৰু সাপ নেকি। আৰু ইয়াত পুখুৰীৰ নিচিনা আছে। চাওক কি ধুনীয়াকৈ এইখন মানে গাঁৱৰ মাজতে আছে। এইখন গাঁৱৰ তেওঁলোকে সজাইছে মানে চাৰিওকাষে মানে প্ৰকৃতি আছে। এইখন গাঁওখনে মানে কি ধুনীয়াকৈ সজাই ৰাখি দিছে চাওক আপোনালোকে। ফ্ৰেণ্ডছ ফাইনেলি আমি ইয়াত আহি পাই গ'লোঁ। চাওক কিমান ধেৰ মানুহ আহি পোৱা নাই, আহি পাব আৰু ইয়াতে মূৰ্তি আহি পোৱা নাই, আহি পাব ইয়াতে ভাচাব চাগে। কি ধুনীয়াকৈ গাড়ীটো আহি পোৱা নাই। পুলিচ এম্বুলেঞ্চ চব ৰেডি আছে মানে ইয়াতে চব কি ধুনীয়াকৈ ইয়াত মানুহ চাওকচোন পূৰা মূৰ্তি ভাচাব বুলি গম পালে চবে আহিব। Aru kan liang deh kan? ফাইনেল ফ্ৰেণ্ডছ আমি আহি পালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। ধন্যবাদ। মই লগ পাম বেলেগ এটা ভিডিঅ'ত।